প্ৰিয় দৰ্শক মই এটা বিশেষ ব্লগ বনাইছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ ব্লগটো একদম বনোৱা ভাল নহ'ল মানে কেতিয়াবা মই যেতিয়া ব্লগ বনাইছিলোঁ তেতিয়া মোৰ মাইক্ৰফোনটো অফ হৈ থাকিলে আৰু কেতিয়াবা মোৰ কেমেৰাও অফ হৈ থাকিলে গতিকে মই যিটো ব্লগ বনাইছিলোঁ সম্পূৰ্ণকৈ দেখাব নোৱাৰিলোঁ তাৰ বাবে মই দুঃখিত বহুত ইম্পৰ্টেণ্ট বস্তুৱে মোৰ মানে কেতিয়াবা মাইক্ৰফোন অফ হৈ থাকিলে আৰু কেতিয়াবা মোৰ কেমেৰাটো অফ হৈ থাকিলে তাৰ বাবে মই বহুত দুঃখিত ভালদৰে মই দেখাব নোৱাৰিলোঁ নমস্কাৰ প্ৰিয় দৰ্শক বিনাপানী পাকঘৰ চেনেলৰ সকলোকে স্বাগতম জনালোঁ বন্ধাপাৰাৰ পৰা আহিছে আজি প্ৰথম নে আৰু লাষ্ট আজি 3 দিন আপোনালোকে হেৰি কৰিলে আৰু গালে আৰু ওজাপালি ঠিক আছে দিয়ক ঠিক আছে ধন্যবাদ দেখুৱাইছোঁ অলপ মোৰ জন্মৰ গাঁও নৱাপাৰা কামৰূপ ডিষ্ট্ৰিক্ট মই মানে মনসা পূজাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ লৈছোঁ এয়া মই পৰিৱেশ অলপ দেখুৱাইছোঁ ডিলিঙা সোণাপুৰৰ পৰা আহিছে আপোনালোকে অলপ বজাই দিয়ক বেণ্ড পাৰ্টি আহিছে ইয়াত এনেদৰে মন্দিৰত এওঁলোকে এতিয়া পৰিৱেশন কৰিব ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ প্লিজ ভিডিঅ'টো যদি চাই ভাল পাইছে মোৰ চেনেল বিনাপানী পাকঘৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিব পুনৰ লগ পাম আৰু ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ নমস্কাৰ